মই পিংকিয়ে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ লখিমপুৰলৈ। এতিয়া ৰাস্তাতে অলপ টাইম গৈছোঁ আৰু মিষ্টাৰ আৰু মই লখিমপুৰ আপাহঁতৰ গৈ আছোঁ। ব'লা। गाइस सुमन गाइस और बिटू दादा पूरा बिजी उल्लास पढ़ा नामत এইবিলাক কলম और এইফালে গাইস অপিনা গাইস গাইস কোনদাই মাৰ গাইস আৰু এইফালে আমাৰ বিটু দাদা পুৰা পঢ়ি আছে এটাও নাই ইয়া পইচা আছে এখানে ফটো মাৰি লব নামটো লৈ আকৌ এ আমাৰ বিজি পুৰা আমাৰ সুমন গাইজল হৈছে আৰু গাইস डेजी हाय ना তোমাক কৈছিল হাই डेजी হাই আজি তোমাক কৈছিল হাই মহিনা কি আসলা হে গাইস মই 5টা বজাত উঠিলো তাৰপিছত কি লিও খবৰ নিলো কি কমা এজনে আমাৰ डेजी শুই আছে হোৱাৰ ষ্টাইল চাওকছ হে গাইস গুড মৰ্নিং ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পিংকি কাফেন ব্লগ এতিয়া আমি আপাহঁতৰ ঘৰতে আছো এইখন আছে আমাৰ আপাহঁতৰ ঘৰ ফুলনিখন আহকচোন চাওঁ এইফালে আমাৰ সুমন পঢ়া পাতি এৰি এইফালে ভিডিঅ' বনাব লাগিছে এইফালে আমাৰ বিটু দাদা পলাইছে এইফালে আমাৰ কেণ্ডি শুই আছে এইজনী অ কেণ্ডি কেণ্ডি কি চাইছা অ টোপনি ভাগিলে টোপনি ভাগি গ'ল নি Hey guys, আমাৰ বো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ সাবস্ক্ৰাইব কৰিলে না লাইক কমেন্ট শেয়াৰ সব কৰি দিব জিজি পাই গাইস এটা ঘৰ আনিলে কেটা বজাত এইফালে আমাৰ এঙাইদি দাঁত মাজি আছে
ব্ৰাছ নানিলে চাই দিয়া আপুনি কাম থাকিলে উঠে আকৌ কাম থাকিলে উঠো ন কাম থাকিলে উঠিব লাগিব এইটো মই দি দিম আৰু হে গাইছ মই বহি আছো বিজি তই পঢ়িবলৈ নাই নে এইফালে আমাৰ মিটু দাদা এইফালে জলপান খাবলৈ পুৰা ৰৈ আছে আৰু সুমন গাইছ এইফালে আমাৰ নিচা মই এইটো বেছি কামত লৈছো দেই এইটো ভাল লাগে খাই এইবিলাক মেডেল আৰু ট্ৰফি মনোবা আৰু মাজনী বাহঁতে পাইছিলে আপা ইমান ধুনীয়াকৈ সজাই থৈছে ইফালে আমি লিঅ'ক ফুৰাবলৈ আনিছোঁ সুমন আৰু সেইফালে বিটু দাদাই এইফালে আমাৰ কেণ্ডি এতিয়া খাবলৈ লৈছোঁ ভাত গাহৰি মাংস আৰু কিবা মেচিকা নে মেজেকা তেনেকুৱা এবিধ পাতৰ সৈতে বনাইছে আগতে খাই পোৱা নাই বাৰু সেইবাবে স্পেচিয়েলি হ'ব খাওঁ এতিয়া থাকা আৰু বাই বাই তোমালোকে খোৱা দেই আমি যাওঁ এতিয়া আমি আপাহঁতৰ ঘৰৰ পৰা যাবলৈ লৈছোঁ এয়া আপা আমাৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শেষলৈ চাব শেষত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ধন্যবাদ শেষত আপাহঁতৰ ঘৰত মৰা কেইগৰাকীমান ফটো আগবঢ়ালোঁ জনাবচোন কেনেকুৱা লাগিলে